প্ৰথমতে সকলোকে নমস্কাৰ। কথাখিনি আৰম্ভ কৰোঁতে কৈ দিছোঁ যে কামাখ্যা ধামৰ অম্বুবাচী মেলাত আহি অসমীয়া বিভিন্ন জাতি সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক বিগবাজ ছটিওৱা আৰু অসমীয়া বিভিন্ন জাতি সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰা, অসমীয়া স্বাভিমানক আঘাত অনা, অসমীয়াৰ জাতিৰ যি স্বাভিমান এই স্বাভিমানক অপমান কৰা, অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰা যিসকল এই ভণ্ড বাবা ভণ্ড তপস্বী, কাম বন নকৰি এলেহুৱা নিকহু নিষ্কৰ্মা যিসকল এই ভণ্ড বাবা ভণ্ড তপস্বী, এইসকলক সুবিধা পালেই টিকা চেলিয়াই পিটিম, টিকা চেলিয়াই বেট দিম। কাৰণ এইসকল আহি আমাৰ সমাজত আহি, আমাৰ অসমত আহি এই বিভেদ সৃষ্টি কৰিব নালাগে আৰু অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰা ইহঁতক এনেকুৱাকৈ পিটিম নহয়। আৰু এই সময়ত এই মুহূৰ্ততে মই এটা প্ৰশাসনক দাবী জনাইছোঁ যে আপোনালোকে নিয়ন্ত্ৰণ কৰক। এই ধৰ্মৰ নামত আহি যে হিন্দুত্ববাদৰ নামত আহি অসমত আহি অসমীয়াকে অপমান কৰি থৈ যাব, এই কথাখিনি কিন্তু প্ৰশাসনে নিয়ন্ত্ৰণ কৰক। অসমত আহি অসম ধৰ্মৰ নামত অসমীয়াক অপমান কৰি থৈ যাব, এই কথা কিন্তু আমি কেতিয়াও মানি নল'ম। প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব, অন্যথা কিন্তু সময়ত আমি আইন হাতত তুলাই ল'ম। আমি আইন হাতত তুলাই ল'বলৈ বাধ্য হ'ম। আমি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ পাইছোঁ আৰু সংবাদ মাধ্যমত আমি দেখিছোঁ যে যিসকল এই ভণ্ড বাবা, মই ভণ্ড বাবা বুলি ক'ম, যে ভগৱানৰ যিসকল প্ৰকৃত ভক্ত, ভগৱানৰ যিসকল প্ৰকৃত ভক্ত, মানুহৰ প্ৰতি মৰম চেনেহ আছে, ভগৱানৰ প্ৰতি শ্ৰদ্ধা আছে, এইসকল ভণ্ডই টকা পইচাৰ লোভত কেতিয়াও ঘূৰি নুফুৰে। এইসকলক মই কৈছোঁ যে কামাখ্যা ধামত অম্বুবাচী মেলাত আহি সামান্য পইচাৰ কাৰণে অসমীয়া মানুহক যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছে, অপমান কৰিছে, এইসকল প্ৰকৃততে চোৰ, এইসকল প্ৰকৃততে ডকাইত। হিন্দুত্ববাদৰ নামত, ধৰ্মৰ নামত আহি এইসকল ডকাইত, এইসকল চোৰ আৰু এইসকল সুবিধা পালে যিকোনো লুটপাত চলাব, যিকোনো কিন্তু লুণ্ঠন কৰিব, সেয়া একেবাৰে নিশ্চিত কথা। গতিকে ইতিমধ্যে আমি সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ পোৱা মতে, চাবলৈ পোৱা মতে, দেখিবলৈ পোৱা মতে যে যেতিয়া মানে তাত বিভিন্ন ভক্তপ্ৰাণ ৰাইজসকল অহা যোৱা কৰি আছে, তেওঁলোকে পইচা খুজিছে আৰু সেই মনপুত পইচা তেওঁলোকৰ সন্মুখত আহি নোপোৱাৰ বাবে বা মনপুত পইচা তেওঁলোকে নোপোৱাৰ বাবেই অসমীয়াক চিঞৰি চিঞৰি কৈছে যে অসমীয়া এই চব ভিখাৰী আৰু ইহঁতৰ ওচৰত আহিব নাপায়। প্ৰকৃততে ভগৱান ভক্তই, প্ৰভু ভক্তসকলে এনেকুৱা কথা বতৰা কয় নেকি? কোনোবা মানুহক, কোনোবা জাতিক, কোনোবা ব্যক্তিক তেনেকৈ তুচ্ছ তাচ্ছিল্য কৰে নেকি? এনেকৈ গালি পাৰে নেকি? গতিকে কামাখ্যা ধামত আমি প্ৰায়বিলাক শুনিছোঁ, বৰ্তমান বিজেপি যেতিয়াই শাসনলৈ আহিলে মানে অতি হিন্দুত্ববাদী দেখুৱাবলৈ গৈ মানে বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতি চলিছে। বিশেষকৈ কামাখ্যা ধামত যেতিয়াই বিজেপি শাসনলৈ আহিল, এনেকুৱা তুচ্ছ তাচ্ছিল্য বহিৰাগত মানুহ আহি এই তুচ্ছ তাচ্ছিল্য কথা ক'বৰ কাৰণে আৰু অসমীয়া মানুহক অপমান কৰিবৰ কাৰণে ভয় নকৰা হ'ল। গতিকে এইবাৰ লাষ্ট, অহাবাৰ যিহেতু অম্বুবাচী মেলা আহিব, অহাবাৰ কামাখ্যা ধামত যি অম্বুবাচী মেলা আহিব, সেই মেলাত যিসকল অভ্যৰ্থনা সমিতি, যিসকল আদৰণি সমিতি, অম্বুবাচী মেলাৰ যিসকল অভ্যৰ্থনা সমিতি, এই অভ্যৰ্থনা সমিতিসকল কিন্তু সতৰ্ক হ'ব লাগিব। আৰু প্ৰশাসন, অসমৰ যি প্ৰশাসন, এই প্ৰশাসনো কিন্তু সতৰ্ক হ'ব লাগিব। এনেকুৱা অম্বুবাচী মেলাত আহি যাতে অসমীয়াক অপমান কৰিব নোৱাৰে। ইয়াত ধৰ্মৰ নামত আহিব, ধৰ্মীয়ত সেৱা শুশ্ৰূষা কৰিব, বছ তেওঁলোক চুপচাপ গুচি যাব লাগিব। ইয়াত আহি যদি এনেকুৱা অটপালি কৰে, এইবাৰ অটপালি কৰিলে কিন্তু মুখামুখি সংঘাত হ'ব, সেয়া একেবাৰে নিশ্চিত। আৰু অম্বুবাচী মেলাৰ আগতে আমি জাননী দিম, আমি অসমীয়াই জনাই দিম যে অম্বুবাচী মেলা পাতক, মেলা আয়োজন কৰক, তাত ভক্তবান ৰাজ্যসকলৰ সমাগম হওক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু ইয়াত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'ব। অসমীয়াক অপমান কৰা, কথাই কথাই অসমীয়াক যি অপমান কৰাৰ যিটো মানসিকতা, সেই মানসিকতা তাত উদ্ভৱ হ'বলৈ নহ'ব। এইবাৰ লাষ্ট, অহাবাৰ
অম্বুবাচী মেলা এইবাৰ 25 চন 26 চনৰ পৰা যি অম্বুবাচী মেলা হ'ব কামাখ্যা ধামত, আৰু তুচ্ছ তাচ্ছিল্য যদি কৰে তেতিয়া তুচ্ছ তাচ্ছিল্য কৰাৰ লগত আমাৰ মুখামুখি সংঘাত হ'ব। আৰু আমি অসমীয়াই এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰা বহিৰাগত যিকোনো ভণ্ড বাবাই হওক, চোৰ দগবাইছে হওক, বহিৰাগত বনিয়াই হওক, ধৰ্মৰ নামত বেপাৰ কৰিবলৈ অহাসকলকে হওক কঠোৰ হাতেৰে যে দমন কৰিম সেয়া কিন্তু একেবাৰে নিশ্চিত কথা।